নমস্কাৰ। বিভিন্ন চেনেলে ফোন কৰি আছে বাল্য বিবাহ সম্পৰ্কে প্ৰতিক্ৰিয়া মোৰ কি। গতিকে আজি 4-5 দিনৰ পৰা যি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে বাল্য বিবাহ লৈ, তাক লৈ ময়ো চিন্তিত। আৰু বহুত ফালৰ পৰা ফোন আহিছে, বিং এডভোকেট এডভাইচ বিচাৰিছে কি কৰা যায়। আৰু মানুহ এৱেৰ নাছিলে, যদিও চৰকাৰে 2006 বাল্য বিবাহ এক্ট পাছ কৰিছিলে। তাৰ পিছতো কিন্তু গ্ৰাউণ্ডত ইমপ্লিমেণ্টেশ্যন মোটামুটি 50% হোৱা নাই কাৰণে চাগে আজি এই পৰিৱেশৰ সৃষ্টি হৈছে। তাৰপিছত পক্সৰো 2012 প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্স, সেইটো এটা ডিফাৰেণ্ট ল। সেইটো হিন্দু মুছলমানৰ কোনো কথা নাই। তাত ছেক্সুৱেলি 18 years বিল' ছেক্সুৱেলি এবিউজ হোৱা ল'ৰাই হওক ছোৱালীয়ে হওক হোৱা বাচ্ছাৰ ওপৰত, চিলড্ৰেনৰ ওপৰত হোৱা ক্ৰাইমৰ ওপৰত সেইটো ছেকশ্যন প্ৰযোজ্য। গতিকে এই দুটা আজিৰ ডেটত যিটো পৰিৱেশৰ সৃষ্টি হৈছে সেইটো চাইল্ড মেৰেজ লগতে পক্সো দুইটা প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্স 2012 আৰু 2006 যিটো আইন প্ৰণয়ন কৰিছিলে, এই দুটাৰ মাজত আজি মানুহ ক্লিয়াৰ কনচেপশ্যন নথকাৰ কাৰণে এই ক্ৰাইমখিনি সমাজত আৰু বেছি বাঢ়ি গৈছে। যদিও ইয়াত চৰকাৰে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, ঠিক তেনেকৈ আৰু বহুত NGO বিভিন্ন ডিষ্ট্ৰিক্টত DCয়ে ফাণ্ডিং কৰিছে বা বিভিন্ন ডিপাৰ্টমেণ্টে ছ'চিয়েল ৱেলফেয়াৰৰ ফালৰ পৰা ফাণ্ডিং কৰে। কিন্তু হয়তো 100% ইমপ্লিমেণ্টিং ঠিক নোহোৱাৰ কাৰণে বা এৱেৰ নোহোৱাৰ কাৰণে আজি এয়া সমাজত আমি দেখিবলৈ পাইছোঁ। তাৰ কাৰণে হয়তো পাৰ্চিয়েলি চৰকাৰো, যি চৰকাৰেই হওক, চৰকাৰো দায়ী আৰু তাৰ কাৰণে পুলিচো দায়ী। কিন্তু হ'লেও এটা কথা, আজি চৰকাৰক দুখী আছে মানুহে, কিন্তু মই 70% মই তেওঁক ছাপৰ্টেই কৰি আছোঁ চৰকাৰক। কাৰণ চৰকাৰ এটা ড্ৰাষ্টিক অতদিনে লেনিয়েণ্টলি লোৱাৰ কাৰণে পুলিচৰ ওপৰত এৰিছে, হয়তো NGOৰ ওপৰত এৰিছে বা চিভিল ছ'চাইটিৰ ওপৰত এৰিছে, যাৰ কাৰণে এই ক্ৰাইমটো সমাজত এতিয়ালৈকে 50%